ভলীবলৰ কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? 5, 7, 6, 8, 6। নেক্সট কুৱেশ্যন। তেজৰ কোনটো গ্ৰুপক সৰ্বজনীন ৰক্তৰ দাতা বুলি কোৱা হয়? গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ এ বি, গ্ৰুপ অ'। গ্ৰুপ অ'। নেক্সট কুৱেশ্যন। পেৰুৰ ৰাজধানী চহৰ হৈছে বগোটা, ছেণ্টিয়াগো, হাভানা, লিমা। নেক্সট কুৱেশ্যন। অলপো পোহৰ প্ৰতিফলিত নকৰা ৰংটো কি? ক'লা, বগা, সেউজীয়া, ধোঁৱা বৰণীয়া। ক'লা। নেক্সট কুৱেশ্যন। উচ্চতম ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মহিলা মুখ্য ন্যায়াধীশগৰাকী হৈছে কিৰণ বেদী, বৃন্দা কাৰ্ট, প্ৰতিমা বিৰবী, মোহিনী গিৰি। প্ৰতিমা বিৰবী। নেক্সট কুৱেশ্যন। নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? শিৱাজী পাৰ্ক, বাৰবন ষ্টেডিয়াম, আগষ্ট ক্ৰান্তিক ময়দান, প্ৰগতি ময়দান। আগষ্ট ক্ৰান্তি ময়দান। নেক্সট কুৱেশ্যন। তলৰ কোনে সোমপকা নামৰ এখন বাতৰি কাকত আৰম্ভ কৰিছিল? দয়ানন্দ সৰস্বতী, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ৰামমোহন ৰায়। এইবোৰ একোৱেই নহয়। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। নেক্সট কুৱেশ্যন। দিল্লী মূল ভাষা। এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সংবিধান প্ৰণয়ন কৰিবলৈ নিৰ্বাচিত সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় 15 ডিচেম্বৰ 1947, 15 আগষ্ট 1947, 9 ডিচেম্বৰ 1944, 9 ডিচেম্বৰ 1947, 9 ডিচেম্বৰ 1944। নেক্সট কুৱেশ্যন। ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ মুখ্য কাৰ্যালয় ক'ত? নতুন দিল্লী, মুম্বাই, তামিলনাডু, বেংগালুৰু। নতুন দিল্লী। নেক্সট কুৱেশ্যন। ভাৰতৰ ৰাষ্ট্ৰীয় আয়ৰ হিচাপ প্ৰথম কোনে কৰিছিল? চৰ্দাৰ পেটেল, মহলানোবিছ, দাদাভাই নাওৰোজী, VK RV ৰাও। দাদাভাই নাওৰোজী। তলৰ কোনটো গ্ৰহ সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহ শ্ৰেণীত আহে? ইউৰেনাছ, নেপচুন, বুধ, মঙ্গল। ইউৰেনাছ। নেক্সট কুৱেশ্যন। পলাচীৰ যুদ্ধ হৈছিল 1757, 1782, 1748, 1764। 1757। নেক্সট কুৱেশ্যন। সমৰূপী প্ৰক্ষেপণৰ সঠিক উপস্থাপন হ'ল আকাৰ, এলেকা, বেৰিং, দূৰত্ব। এলেকা। নেক্সট কুৱেশ্যন। জাপানৰ সহায়ত সম্পূৰ্ণ হোৱা পাইথান জলবিদ্যুৎ প্ৰকল্প এই নদীৰ ওপৰত? গংগা, কাবেৰী, নৰ্মদা, গোদাবৰী। গোদাবৰী। নেক্সট কুৱেশ্যন। জিলা পৰিয়াল কল্যাণ সমিতি স্থাপন কৰা প্ৰথমখন ভাৰতীয় ৰাজ্যৰ নাম উল্লেখ কৰা। ত্ৰিপুৰা, অসম, মেঘালয়, মণিপুৰ। কমেণ্ট কৰি জনাবচোন। থেংক ইউ।